নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইযোৰমান অসমীয়া হাতে বোৱা মেখেলা চাদৰ আৰু ফুলৰ চানেকি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। এযোৰ হৈছে ডাৰ্ক ব্লু কালাৰৰ মেখেলা চাদৰ আৰু ইয়াত মাজে মাজে য়েল্লো কম্বিনেশ্যন কৰা হৈছে আৰু ইয়াত হোৱাইট, পিংক, ৰেড, য়েল্লো, গ্ৰীণ কালাৰৰ ফুলৰ ডিজাইন কৰা হৈছে আৰু দেখিবলৈ ধুনীয়া লাগিব কাৰণে মেখেলা চাদৰযোৰত কিছুমান ৰিলেক্স মাৰি দিয়া হৈছে। মাজে মাজেও মৰা হৈছে আৰু লগতে ফুলৰ মাজে মাজেও ৰিলেক্স মৰা হৈছে। মেখেলা চাদৰযোৰ বহুত পাতল হয় আৰু পিন্ধিবলৈও বহুত কমফৰ্টেবল ফিল হয় আৰু দেখিবলৈ এয়া ধুনীয়া লাগিছে। ৰিলেক্স দিয়াৰ কাৰণে আপোনালোকেও এনেধৰণে ডিজাইন দি বব পাৰে। এয়া চাদৰখনত দহি বাতি দিয়া হৈছে, এনেদৰে ফুলৰ ডিজাইন কৰা হৈছে। এইযোৰ হৈছে হোৱাইট আৰু ৰেড কালাৰৰ কম্বিনেশ্যনৰ মেখেলা চাদৰ। ইয়াত য়েল্লো, ব্লেক, গ্ৰীণ, পাৰ্পল, হোৱাইট কালাৰৰ ফুলৰ ডিজাইন কৰা হৈছে। এইযোৰ একেবাৰে চিম্পুল হয় মেখেলা চাদৰযোৰ। আগটোত এনেদৰে চিম্পুলকৈ বনোৱা হৈছে আৰু মাজে মাজে ইয়াৰ ৰিলেক্স দিয়া হৈছে জিলিকনি উঠিবৰ বাবে। এয়া এনেদৰে ফুল কৰা হৈছে, একেবাৰে চিম্পুল আৰু চাদৰখনৰ চাইডত কোনো ডিজাইন দিয়া নাই।
চাদৰখনৰ যেনেকৈ আগটোত ফুল কৰা হৈছে মেখেলাখনতো ঠিক তেনেদৰে ফুল বনোৱা হৈছে এয়া য়েল্লো ব্লেক হোৱাইট পাৰ্পল এনেদৰে ফুলৰ কম্বিনেশ্যন কৰি ফুল বনোৱা হৈছে আৰু মাজে মাজে এয়া দেখিছে সৰু সৰুকৈ বনোৱা হৈছে আৰু ৰিলেক্স দিয়া হৈছে যাতে জিলিকনি উঠিবৰ বাবে একেবাৰে পাতল জুতল হয় কাপোৰযোৰ আৰু দেখিবলৈও পিন্ধিলে সুন্দৰ লাগে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি এযোৰ হৈছে ডাৰ্ক পিংক কালাৰ মেখেলা চাদৰ মেখেলা আৰু চাদৰৰ কালাৰটো একে হয় আৰু ইয়াত কিছুমান ব্লেক ব্লু কালাৰৰ ফুলৰ ডিজাইন কৰা হৈছে ইয়াত দেখিছে ফুলবোৰ কেনেকৈ বনোৱা হৈছে সৰু সৰুকৈ ফুল দি এনেদৰে ডিজাইন কৰা হৈছে চাদৰখনৰ এয়া আগটোত বনোৱা হৈছে এয়া ব্লু কালাৰ ব্লেক কালাৰৰ ফুলৰ কম্বিনেশ্যন কৰা হৈছে আৰু চাইডত এনেকৈ পটি দিয়া হৈছে এইযোৰ একেই পাতল হয় কাপোৰযোৰ পিন্ধিবলৈ বহুত কমফৰ্টেবল হয় এনেদৰে আপোনালোকে চিম্পুলকৈ বনাই ল'ব পাৰে নিজৰ মতো আপোনালোকে ফুলৰ ডিজাইন দিব পাৰে ইয়াত ৰিলেক্স ব্যৱহাৰ কৰা হোৱা নাই এইখন হৈছে মেখেলা মেখেলাখনৰ ঠিক একে ডাৰ্ক পিংক কালাৰ হয় আৰু চাদৰখনত যেনেকৈ ফুল বচা হৈছে ঠিক তেনেকৈ মেখেলাখনতো এনেদৰে একেদৰে ফুল বচা হৈছে ব্লু ব্লেক কালাৰৰ ফুল মেখেলাখনৰ বচা হৈছে দেখ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই কাপোৰযোৰ বহুত চিম্পুল হ'লেও দেখিবলৈ পিন্ধিলে বহুত শুৱনি হয় আৰু পিন্ধিও বহুত কমফৰ্টেবল ফিল কৰোঁ আপোনালোকো এনেকৈ ডিজাইন দি বনাই ল'ব পাৰে তুমি বুজানে এইযোৰ হৈছে ডাৰ্ক গ্ৰীণ কালাৰ মেখেলা চাদৰ এইযোৰ মেখেলা আৰু চাদৰৰ কালাৰটো একেই হয় আৰু ইয়াত ডাৰ্ক ৰেড কালাৰৰ ফুল কৰা হৈছে ইয়াত কোনো বেলেগ ধৰণৰ কালাৰৰ ফুল কৰা হোৱা নাই অকল মাত্ৰ ডাৰ্ক ৰেড কালাৰৰ ফুল কৰা হৈছে এয়া চাদৰখনৰ আগটোত এনেদৰে ফুল বচা হৈছে আৰু সাইডতো এনেদৰে পটি বনাই লোৱা হৈছে মাজত এনেকৈ সৰু সৰুকৈ বুটা বসা হৈছে এইযোৰ ঠিক একে বহুত পাতল হৈ পিন্ধিবলৈ আৰু গৰম আৰু ঠাণ্ডাৰ দুইটা দিনতে পিন্ধিব পাৰে পিন্ধিবলৈ বহুত কমফৰ্টেবল হয়
ৰেড কালাৰৰ ফুল বচা হৈছে চাদৰখনৰ আগটোত যেনেদৰে ফুল বচা হৈছিল ঠিক একেদৰে মেখেলাখনতো একেদৰে ফুল বচা হৈছে আৰু এয়া মেখেলাখনৰ মাজত কিছুমান সৰু সৰুকৈ বুটা দিয়া হৈছে কাপোৰযোৰ চিম্পুল হ'লেও পিন্ধিবলৈ বহুত কমফৰ্টেবল হয় আজি মই আপোনালোকক এই চাৰিযোৰ কাপোৰ দেখুৱাইছোঁ বেলেগ বেলেগ কালাৰৰ আৰু ফুলো বেলেগ বেলেগ ডিজাইন কৰা হৈছে আপোনালোকেও এনেদৰে নিজৰ মতে ফুলৰ ডিজাইন দিব পাৰে আৰু মই দেখুওৱাৰ দৰেও ফুলৰ ডিজাইন দিব পাৰে আপোনালোকৰ সুবিধাৰ কাৰণে মই এই ভিডিঅ'টো আগবঢ়ালোঁ যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব